আমগুৰি নগৰত হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধৰ অনন্য নিদৰ্শন। বছৰ বছৰ ধৰি নাতিৰ দূৰত অৱস্থিত মন্দিৰ আৰু মছজিদ সমিতিয়ে সমিল মিলেৰে চলাই গৈছে আজান আৰু পূজা অৰ্চনা। সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন দেখুৱাইছে দুয়োটা ধৰ্মৰ লোকে। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। এই বাণীকে সাৰোগত কৰি দুয়োটা ধৰ্মৰ লোকে আমগুৰি নগৰত দেখুৱাইছে সম্প্ৰীতিৰ বিৰল নিদৰ্শন। লক্ষণ যে বৰ্তমান সময়ত এক অতি সংবেদনশীল বিষয় হিচাপে পৰিগণিত হৈছে ধৰ্মক লৈ একাংশই কৰে ৰাজনীতি। হিন্দু মুছলিম ভাগ কৰি নিজৰ অভিষ্ট সিদ্ধি কৰাত ব্যস্ত একাংশ ৰাজনীতিক। কিন্তু ইয়াৰ বিপৰীতে আমগুৰিত দেখা গৈছে সম্প্ৰীতিৰ নিদৰ্শন। উল্লেখ্য যে মন্দিৰত দবা কাহ বাজিলেই বন্ধ কৰা হয় আজান। আনহাতে আজানৰ সময়ত মন্দিৰৰ দবা কাহ বন্ধ হৈ পৰে। এটা ধৰ্মই আন ধৰ্মৰ প্ৰতি এনেদৰেই সন্মান প্ৰদৰ্শন কৰি আহিছে। শিৱসাগৰৰ আমগুৰি নগৰত ওচৰা ওচৰিকৈ আছে পেংগেৰা শিৱ মন্দিৰ আৰু মছজিদ। দুয়োটা ধৰ্মৰ লোকে দুয়োটা ধৰ্মৰ উপাসনা পদ্ধতিক সন্মান জনাই আহিছে। আমাৰ আমগুৰিত তেনেকুৱা এটা বিশেষ পৰিৱেশ নাই। আমাৰ ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নাই। আমি সকলোৱে ভাই ভাই হিচাপেই ইয়াতে তেখেতসকলে আজান দিয়ে। আমাৰ তাতো পূজা পাতল আমি সমান্তৰালভাৱে আৰু নিৰ্দিষ্ট সময়ৰ মতে আমি কামখিনি কৰি আমি আনন্দিত, আৰু এইভাগে আমি সদায় চলি থাকিবৰ কাৰণে আমি যত্ন কৰিম বুলি আমি মনতে মানে দৃঢ় সংকল্প লোৱা নিচিনাকৈ আছোঁ। তেনেকুৱা কথা নাই বিশেষ। তেখেতসকলৰ আজানৰ এটা সময় থাকে, আমাৰো এটা নিৰ্দিষ্ট এই পূজা পাতলৰ সময় থাকে। আমাৰ দবা মৰা সদায় ৩ সন্ধ্যাতে আমাৰ দবা মাৰোঁ, আৰু তেখেতসকলে আমাতকৈ ঠিক 15 মিনিটমান আগতেই এই আজান দি শেষ কৰে, আৰু 15 মিনিটৰ পাছত আমি আমাৰ দবা শংখ বজাই আমাৰ নিত্য কৰ্মখিনি কৰি থাকোঁ। সেইটো আপোনালোকে নিজৰ চকুৰে দেখা পাইছে, গতিকে মই আৰু বিশেষ কি ক'ম। টিডোখৰ মছজিদটো বনাবৰ কাৰণে এজন মানুহে দান দি গৈছিলে। সেইকাৰণে আজিলৈকে আমি ইয়াত মছজিদ বনাই থিয় হৈ থাকিব পাৰিছোঁ। তেখেতৰ নামটো আছিলে সুন্দৰ আলী। সুন্দৰ আলীৰ কাৰণে আমি আজি মছজিদ এটা পাইছোঁ বা আমি ইয়াত নামাজ পঢ়িব পাৰিছোঁ। আমি তেখেতক শুভেচ্ছা জনাইছোঁ। তেওঁ য'তে আছে তেওঁ বেহেষ্টত দাখিল হওক। আৰু এই মছজিদটো বনাওঁতে প্ৰত্যেক জামাতৰ প্ৰত্যেকজনে সহায় কৰিছে। কোনোবাই লাখ টকা দিব পাৰিছে, কোনোবাই 10 টকা দিছে। প্ৰত্যেকৰে ইয়াৰ হক আছে। গতিকে এই মছজিদটো ওচৰৰ মানুহেও আমাক সহায় কৰিছে। এই কাষৰ মানুহখিনিও আমাক পইচা দি মছজিদ বনাওঁতে সহায় কৰিছে। গতিকে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মছজিদৰ প্ৰত্যেকজন মানুহৰ প্ৰত্যেকটো কথাতে পইচা দি আমাক সহায় কৰে। গতিকে তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ। আমাৰ মানে মছজিদটো 1950 চনত ইয়াত স্থাপিত হৈছিল। তেতিয়া আমি বাঁহেৰে মানে বাঁহৰ খুঁটা, বাঁহৰ বেৰ, বাঁহেৰে মানে খেৰে দিয়ে মছজিদটো আছিলে। 51 চনত 61 চনত আমাৰ মছজিদটো ধুমুহাই ভাঙি দিছিলে। যেতিয়া ভাঙি দিছিলে মছজিদটো, তেতিয়া আমাৰ তেখেতলোকে হিন্দুৱে হওক যিয়ে হওক সকলো আহি আমাক সহায় কৰি মছজিদটো বনাইছিলে। ইতিমধ্যে আমাৰ কাম সম্পূৰ্ণ নোহোৱালৈকে এই স্কুলখনত আমাৰ তেখেতলোকে শিক্ষকসকলে আৰু ইয়াৰ যি সমন্বয় সমিতি আমাৰ ৰাইজ আছিলে, বিশেষকৈ হিন্দু ধৰ্ম বুলিয়ে ক'ব পাৰি। গতিকে তেখেতলোকে নি আমাক তাত মানে আমাক মছজিদটো কমপ্লিট নোহোৱালৈকে তাত মানে তাতে মছজিদৰ কাম কৰিবলৈ দিছিলে। গতিকে আমি 2-3টা ঈদো তেনেকৈ পাৰ কৰিলোঁ, আৰু ঠিক তেতিয়াৰ পৰা আমাৰ সমন্বয় হৈ আছে। আৰু এই যে মাইকৰ কথাটো আজিলে, এই মাইকটো এইজন মোৰ একেবাৰে বন্ধু লগৰ মানুহ। তেখেতে আমি বুজাবুজিকৈ মানে এদিন এবেলি কি হ'ল, বতাহত তাৰমানে মাইকটো ঘূৰি গৈছিলে, অলপ ডিষ্টাৰ্ব হৈছিল। তেতিয়া আমাৰ ঘৰটো খোলা মানে একেবাৰে চাউণ্ড আহে, বেৰ চেৰ নাছিলে, ডিষ্টাৰ্ব হয়। তেতিয়া তেখেতক এবাৰ মই এনেই খালি কৈছিলোঁ কথাটো। তেখেতে নিজে মাইকটো ঘূৰাই নি আকৌ সেইফালে মানে ইটো চাইডে ফিক্স কৰি দিছে। গতিকে আমাৰ তেনেকুৱা কোনো হেৰি নাই, ভেদাভেদ নাই। গতিকে অতীজৰ পৰা তেনেকৈ চলি আছে আৰু চলি যাব বুলি আশা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, তেনেকৈ আমি এনেকৈ এই সম্প্ৰীতি আমি চলি থাকিব পাৰোঁ। তেখেতলোকে যেতিয়া মাইকটো বজায়, তেতিয়া নাম লয়, তেখেতলোকে কি কৰিছিলে, অলপ যদি আমাৰ মানে বেৰ খোলা আছিল, এতিয়া ৱাল চোৱালবিলাক দিয়া নাছিলে, তেতিয়া চাউণ্ডটো আহে বুলি তেখেতে নিজে এদিন সুধি পেলাই মোক অসুবিধা হৈছে নেকি বুলি তেখেতে নিজেই মানে মাইকটো ঘূৰাই লৈছে, সিফালে ঘূৰাই দিছে। বতাহত খুব ঘূৰিছিলে মাইকটো।